গাইজ হাই হেল্ল' নমস্কাৰ চবকে মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম তো গাইজ আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ তো গাইজ আহি মই এটা মানে চিষ্টেম দেখা পালোঁ সেই চিষ্টেমটো আপোনালোকক দেখাম চিষ্টেম মানে লটাৰী চিষ্টেম আৰু না মানে প্ৰথমতে ইহঁতে ফ্ৰীকৈ চাব দিয়ে তাৰপিছত যিকোনো এটা প্ৰাইজ লাগিলে প্ৰাইচৰ পইচা দিব লাগে এনেকুৱা চিষ্টেম কিবা এটা আহিছে তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষত লাগি চাই থাকক ইয়াতে কি কয় আপোনালোকে শুনা পাব ये कौन सा कंपनी है जी कौन सा कंपनी HMC हिंदुस्तान मार्केटिंग कंपनी अलरेडि टिभि ओंखारखाना दोङो दा नैयाव आरो जि मोननै प्राइस फैबावगोन बेखौ मोनगोन माने इखौ खेवनांसिगोन हाँ ये 7,500 चाहेंगे तो चलाकर मैं अभी का घर में आपको दिखा दूंगा संगे संगे ले तो गाइस এনেকৈ বহুত সিস্টেম আহে আপোনাৰ গাঁৱতো যায় চাগে তো গাইস সাৱধান বহুত মিছা বহুত ঠকাব চেষ্টা কৰে সিহঁতে বহুত মিঠা কথা কয় গাইস এইগিলা কি কম সঁচা কওঁ না মিছা কওঁ একো ধৰিব নোৱাৰে আৰু কি চিষ্টেমত কি বুজায় সিহঁতে মানে একদম মানবা লগা বাধ্য হৈ যায় তো গাইস ইয়াতে মেইন টাৰ্গেট কৰে মাইকী মানুহ বা ছোৱালী মানুহকেইটাক টাৰ্গেট কৰে তো টাৰ্গেট কৰি বহুত মিছা কথা কয় তো গাইস সাৱধান হওক বহুত মিছাকৈ সিহঁতে কথাগিলা কয় সেইকাৰণে আপোনালোকে এনেকুৱা ট্ৰাই নকৰিব আৰু ট্ৰাই কৰিলেও বহুত ভাবি চিন্তি খেলিব সেইটো তো গাইস আমাৰ গাঁৱলীয়া ভিউগিলা চাই লওক গাইস এইটো মানে ট্ৰেক্টৰ আনি ৰাস্তাটো এনেকুৱা হৈছিলে তো আজি নতুন বনাই দিছে তো গাইস মোৰ বেছি তাৰমানে মোৰ নিজা গাড়ী মটৰো নাই তো বাহিৰত ভিডিঅ' কৰিবলৈ মোৰ ইমানটা কিবা নাই তো গাইস মই যি এটা ভিডিঅ' কৰোঁ সেই গাঁৱতে কৰোঁ তো আপোনালোকে আমাৰ গাঁওখন মানে কেনে লাগে কমেণ্টত জনাব তো গাইস মোৰ গাঁও মোৰ ভিলেজ এনেকৈ জংঘল গছ গছনিৰ লগত ভৰা সেই আৰু গাইস তো ৰাস্তা দেখি চাব পাৰে আপোনালোকে মানে অকণমান বৰষুণ দিলেই মানে বোকা এই বোকাৰ মাজেদি আমি খোজ কাঢ়িব লগা হয় বহুত কষ্ট মানে গাড়ী মটৰ চাইকেল চলোৱা বা ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে বহুত অসুবিধা হয় তো চাব পাৰে গাইস আমাৰ ভিলেজ সেই চিষ্টেমৰ চাৰি সাইড মানে জংঘল মানে গছ গছনি সেইগিলা দেখাব চেষ্টা কৰিছোঁ আপোনালোকক তামোল গছৰ বাগান লগত আছে লেবু আনাৰস গতিকে হাউতাত আৰু কিবা ৱাটাৰ ছাপ্লাইৰ কাম চলি আছে তো গাইস বহুত দিন লাগিব আৰু তো গাইস আপোনালোকে আমাৰ গাঁওখন চাই কেনেকুৱা লাগিল কমেণ্টত জনাব তো গাইস আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত